এইফালে আমি আজি ফুফু আহিলো এয়া আমাৰ ইছু আৰু এয়া আমাৰ ওম জানবিকা চা এই জানবিকা ওলোৱা জিঅ এফালে চোৱা হেই হাই কৈ দিয়া হাই আদে হাই এফালে চোৱা ওম এফালে চোৱা ৰাখি দিয়া ওলাই দিয়া আকৌ ওলোৱা আকৌ জিৰ' চিনেমা চোৱা আকৌ হাই কৈ দিয়া আৰু এইফালে আমাৰ দেউতা ন আমি গোটেইকেইজন গৈ আছো এতিয়া ক'ত গৈছো মই নাজানো দেই অলপ পিছতহে গম পাম এখেতক সুধি আছো মানে কোৱা নাই সাৰপ্ৰাইজ হেনো ন এতিয়া যোৰহাটৰ দিশে গৈ আছো ক'ত গৈছো নাজানো যোৰহাট আৰু আমাৰ আগত গৈ আছে মানস দা ৰশ্মি আৰু এতিয়া আমি গৈ থাকো ন আৰু জানবিকা আমাৰ লগত গুচি আহিলে তাই আমাৰ লগত যাব বোলে এইয়া আত্মা থাকে আত্মা ক'ত যাওঁ আমি ফুফু ফুফু যাওঁ আমি ভালকে বহি থাকে এইফালে দুৰ্গা পূজা এয়া বতৰৰ মহিমা দেই আধা ৰাস্তালৈকে পুৰা বৰষুণ মেঘে গাজিছে আৰু এইফালে ৰ'ব পাৰো পূজা নমু কৈ দিয়া অৱশেষত গম পালো আৰু আমাৰ গন্তব্য স্থান কি সেয়া গল্ফ ৰিজৰ্ট এতিয়া ৰাস্তা দেখিহে গম পাইছো পাই গলো এইফালে আমি পাই গ'লোহি গল্ফ ৰিজৰ্ট আচলতে গল্ফ ৰিজৰ্ট অহা কথাই আছিলে আমি এইটো হৈছে মানস দা ৰশ্মিহঁতৰ ৰুম আৰু এইফালে আমাৰ ৰুম এয়া আৰু এইটো আমাৰ ৰুম ইছু বেলেগ বেলেগ কালাৰ এইটো আমাৰ ৰুম বিচনা কেইখন কি হ'ব এতিয়া ইহঁতিতো কিনাৰত শুলে ন ভয় লাগে নহয় গুড মৰ্ণিং আজি হৈছে দশমী আৰু আমি এতিয়া আছোঁ গল্ফ ৰিজৰ্টত আৰু ইয়াৰ ৰাতিপুৱাৰ দৃশ্য কৃষ্ণ কোপা ওলালা তুমি এফালে পিছফালে দি আহিলা মৰ্ণিং কোৱা ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ৰ'দ নাই ৰাতিপুৱা অৱশ্যে বেছি সময় হোৱা নাই সেইকাৰণে সেইফালে আমাৰ ওম আৰু ইছু দুটাই উঠিলে এইফালে ইছু গুড মৰ্ণিং উঠিলা সেইবোৰ ক লেতেৰা বস্তু আহা বোলা এইফালে
গল্ফ ৰিজৰ্টৰ ৰাতিপুৱাৰ পৰিৱেশ। অ' কৃষ্ণ কুশল হওক দেই। সাজু হৈ গৈছে আমাৰ ইছু। এইবিলাক ঘৰবিলাক, এইটো এটা বোৰ ঘৰ, এইটো এটা ঘৰ, একেলগে আছে মানে দুটা লগ হৈ। আৰু ইফালে কেইটা ঘৰ আছে আমি চাম দেই ন। ইছু চোৱা আকৌ এইফালে পূজা বতৰ ডাৱৰীয়া কৰি থাকিলে ভাল নালাগে। আচলতে মানুহবিলাকৰ যিটো উৎসাহ ওলাই মেলি যোৱা সেইটো কমি যায়। সেই ৰ'দ দিলেহে ভাল লাগে। সেইফালে ক'লৈকে আছে এয়া, সেইফালে নাযাওঁ আৰু দেই। এইফালে চোৱা আকৌ চাহি আকৌ ওলালে ইছু চোৱা। নাচায় হেৰি আছা। এইয়া আমি ফুফু আহিলোঁ নেকি? আমি ফুফু আহিলোঁ। সেইয়া আমাৰ জিও আহিছে। গুড মৰ্ণিং। ভণ্টি উঠিলে নাই? ভণ্টি অঁ টিভি চাই আছে। এইয়া বা আছে, বা মৰ্ণিং কোৱা। আমাৰ ৰুমলৈ যাবা নি? আমাৰ ৰুমলৈ ব'লা, সেই ওম ভাইটি ওচৰলৈ যাওঁ ব'লা। এইটো ৰুম নহয় আমাৰ। আমাৰ ৰুম সেইফালে, পাহৰিলা নি? আহা ব'লা, আমাৰ ৰুমলৈ লৈ যোৱা বাক। আমাৰ ৰুম নাম্বাৰ কিমান? ব'লা। অঁ সেই 3টোত আমৈহঁত আছে, আমি 4টোত আছোঁ। আৰু আমি এইফালে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ডাইনিঙলৈ আহিলোঁ। আৰু এতিয়া আমি সকলো একেলগে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। আৰু ৰ'ব, আমি এতিয়া ওলালোঁ গল্ফ ৰিজৰ্টৰ পৰা। আৰু আমাৰ জিও আকৌ আমাৰ লগত বহিছে। এয়া এইফালে বাই বাই কৰিলা। এইফালে আমাৰ ইছু